Good morning, friends. Welcome to my channel Dolly Devi Lifestyle. আজি মই আপোনালোক সকলোকে মাঘৰ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যেহেতু মাঘৰ বিহুৰ প্ৰথমটো দিন, গতিকে মই অলপমান সাজি কাচি ওলাই আহিলোঁ। কেনেকুৱা লাগিছে জনাব, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আৰু আজিতো সকলোৰে ঘৰত যা যোগাৰ হৈছে, লাড়ু, পিঠা, জা জলপান সকলোবোৰ হৈছে। আমাৰ ঘৰতো হৈছে। মই দেখুৱাই থাকিম আজি মই ক'ত যাওঁ। আৰু মাঘৰ বিহুৰ প্ৰথমটো দিনত বহুতে মন্দিৰলৈ যায়, সেৱা গ্ৰহণ কৰে। কিন্তু আমি আজি নাযাওঁ। কিন্তু মাঘৰ বিহুৰ প্ৰত্যেক মাঘৰ বিহুটোৱে আৰু মাঘৰ মাহটোৱে আপোনালোকে যাব পাৰে মন্দিৰলৈকে আশীৰ্বাদ ল'বৰ কাৰণে। গতিকে আমিও যাম, বাট আজি নাযাওঁ। কিন্তু আমাৰ ঘৰৰ ওচৰতে নামঘৰ এটা আছে, নামঘৰটোতে সকলো আয়তীসকলে নাম কীৰ্তন গাই আছে। শুনি কেনে বহুত ভাল লাগে, মনটো বহুত ভাল লাগে বিহু বুলি ক'লে আৰু। আপোনালোকে কেনেকুৱা কি আয়োজন কৰিছে, ক'ত গৈছে দেখুৱাব, মই চাম। আৰু কমেণ্ট বক্সত জনাব কোনে কি ধৰণে পিঠা লাড়ু বনাইছে। এনেকৈ মই ভিডিঅ' দি যাম, চাই থাকিব মোৰ লগত। এয়া আমাৰ ঘৰৰ তলত নামঘৰত নাম গাই আছে আয়তীসকলে। এইটো তলত নামঘৰ হয়, ছাইডত নামঘৰত নাম গাই আছে মাঘৰ বিহুৰ প্ৰথমটো দিন কাৰণে। এনেকৈ চাই ভাল লাগে এইবোৰ। এই তলতে মেজিঘৰ জ্বলাইছিলে, নামঘৰৰ কাষতে তাতে মেজিঘৰ জ্বলাইছিলে। এইবোৰ চাই ভাল লাগে, বহুত ভাল লাগে। মাঘৰ বিহুটো বহুত ভাল লাগে। এটলিষ্ট 3টা দিনেই ভাল লাগে, বাট মাঘৰ বিহুটো আৰু বেছি ভাল লাগে। চাই থাকিব মোৰ লগত। আজি আহিছোঁ মামাহঁতৰ ঘৰত। ওচৰতে হয় আমাৰ। মামাহঁতৰ ঘৰত অলপ ফুৰিব আহিলোঁ, বিহু খাব আহিলোঁ। মামাহঁতে মাতিছিলে, মামাহঁতৰ ঘৰতে আছোঁ এতিয়া। অলপ সময় ইয়াত থাকি যাম আৰু। ফুলবোৰ ধুনীয়া লাগে। ফুল আমি চাকৰ ওপৰত মামাহঁতৰ কাম হৈ আছে কিবা কিবি। ইয়াৰ পৰা চালে ইমান ধুনীয়া লাগে ন। ঘৰৰ ওপৰৰ পৰিৱেশ চাই থাকিব মোৰ লগত।